हेलो আজি আকৌ আমি এটা ঘৰ চাবলৈ আহিছো যেহেতু মই কৈছো আমি প্ৰতি সপ্তাহে এতিয়া ঘৰ চাই আছো আৰু বেছি দিন নাই কাৰণ 3 মাহে সময় পাও আমি সেকেন্ড বেবি অহালৈকে সেই কাৰণে এটো ইয়াত আহিছো দছটা ইমান ধুনীয়া লাগিছে গোটে গছে গছ এটা কথা মোৰ মানে পছন্দ হোৱা নাই ঘৰটোৰ যে ঘৰটো জানানে হাইৱে মেইন ষ্ট্ৰীটৰ লগতে হয় ডু লক ইট ইয়া ইটস লক ইয়া আমাৰ গাড়ীখন লক কৰিব পাহৰে বলক দেখাই আছো आधा घंटा लेते हल आमार अहा সময়বোৰ যে কেনেকৈ পাৰ হৈছে আমি হেদিনাখন বিয়া হৈছিলো বিয়া হোৱাৰ পিছত তেতিয়াই ভাবিছিলো যে আমি ডাঙৰ ঘৰ ল'ম বুলি তাৰপিছত তেওঁ ক'লে যে আগত চাই লৈছো ভিজা কিমান দিন লাগে পাওঁতে তাৰপিছত ভিজা পাওঁতেতো সেই কিমান বছৰ লাগিলে তাৰপিছত তেতিয়া আমি তেওঁ ক'লে যে ফাৰ্ষ্ট বেবি হৈ লওক তাৰপিছত আমি ছেকেণ্ড বেবিৰ কথা গম পোৱাৰ লগে লগেই ঘৰ ল'ম আৰু এতিয়া সেকেন্ড বেবিও আহি পাব হল ও মা ইমান ৰ'দ দিছে ঘৰ চাবলৈ আজিহে আহিছো ষ্টাৰ্ট কৰিছো আৰু এইটো হৈছে ঘৰ ফলে গাড়ী চাই এইটো ঘৰটো হয় মই ভালকে দেখাইছো কিন্তু কথাটো কি মেইন ৰাস্তাৰ লগতে দেখিছেনে এইটোৱে মই মানে বেছি ভয় লাগে ল'ৰা ছোৱালী থাকিলে ৰাস্তাৰ লগতে এইটো হৈছে ঘৰটো No. Now, school district should be the number one thing because এইটো এটা অফিস রুম দেখিছেনে ষ্টেয়াৰ্ছৰ ফ্ৰণ্টতে আছে এইটো অফিস রুম তাৰপিছত এইটো হৈছে টয়লেট এটা তাৰপিছত এইফালে গৈ পেলাই আপোনালোকৰ কিটচেন মই কি বৰ ভাল পাওঁ বগা কালাৰটো যে ডাইনিং it's a funny market right now, but to me, this place doesn't make sense for most people. Because why would you have this many bedrooms? And exactly for the price, you can get something that's a nicer, smaller, single-family house with a yard that's going to be better for kids in a slightly different neighborhood. এতিয়া গৈ আছো ওপৰলৈ বলক ওপৰত যাওঁ ষ্টেয়াৰ্ছ আপোনালোক কেনেকুৱা লাগিছে জনাব এইটো হৈছে ফাৰ্ষ্ট বেডৰুম ইয়াতকৈ বেডৰুম 3টাহে দেই এইটো নিজে সজাই থৈছে তাৰপিছত আহি গ'লে বাথৰুম এটা বাথৰুম তাৰপিছত এইটো আৰু এটা বেডৰুম তাৰপিছত এইটো মাষ্টাৰ বেডৰুম এইখন খুলিব পাৰি চাগে এইখন বাহিৰত যাব পাৰে আপোনালোকে ৰ'ব এইটো খুলি নাখায় না এইটো বাহিৰত যাবৰ কাৰণে এইটো খুলিব পাৰি এইটো মাষ্টাৰ বেডৰুম হয় ডাঙৰে এইটো ক্লজেট হয় ৱাকিং ক্লজেট কাপোৰ থ'বলৈ আৰু এইটো হৈছে বাথৰুম বাথটাব আৰু এইফালে হৈছে শাৱাৰ এইফালে আৰু এই ঘৰটোৰ বাজেটো সিমানেই হয় দেই যোনটো পুৰণা ঘৰটো যিমান চাইছিলোঁ 2 মিলিয়নৰ বাজেট হয় ইটো ঘৰ 2.1 নে 2.2 আছিলে আৰু এইটো হেৰি 2 পইণ্টতকৈ অলপ কম আৰু 2 মিলিয়নতকৈ অলপ কম হয় কিন্তু ইয়াত ৰুম আকৌ 3টাহে মাত্ৰ আকৌ ইয়াত এটা হেৰি এইটো ইয়াত লিফ্ট এটা আছে লিফ্ট আৰু বহুতে হেদিনাখন সুধি আছিলে যে এতিয়া থকা বৰ্তমান ঘৰটো আমাৰ নহয় নেকি এতিয়া থকা বৰ্তমান ঘৰটো আমাৰেই হয় দুটা বেডৰুম দুটা বাথৰুম হল ৰুম দুটা আছে ওপৰত এটা তলত এটা তাৰপিছত গেৰেজ আছে তেনেকা কিন্তু আমি বিচাৰিছো মোৰ ফ্যামিলি এৰিয়া য'ত ল'ৰা ছোৱালী মানে লখং পাৰ্ক ওচৰত হওক স্কুল ভাল স্কুল থাকক তেনেকুৱা জেগালৈ যাব বিচাৰিছো এতিয়াও টাইম আছে এনেকুৱা নহয় যে ইমাৰ্জেঞ্চি কিন্তু মই বিচাৰো যে বেদিক হওক বা নেক্সট বেবি হওক একেলগে ডাঙৰ হওক চোতাল এখন লাগে মানে বাহিৰত খেলা ধূলা কৰিব পাৰি এইটো ভিতৰতে থাকে
তো তেনেকুৱা এটা মানে বিচাৰিছোঁ সেইকাৰণে আমি এতিয়া মোৰ বেছি মানে মই কোৱাৰ কাৰণে মানুহজনে বেছি ইম্পৰ্টেঞ্চ দিছে এনেইতো একো নাছিলে মই আগতেই কৈছিলোঁ তেওঁক তাৰপিছত তেওঁ মানে সেইকাৰণে এতিয়া আমি বিচাৰ ষ্টাৰ্ট কৰিছোঁ আৰু বাকী ঘৰটো এতিয়া বৰ্তমান ঘৰটো নিজৰে হয় আৰু কিছুমান কুৱেশ্যন পাইছিলোঁ দেই যে ইমান ডাঙৰ ঘৰ কিয় নালাগেনো মানে ঘৰ কিয় লাগে কাৰণ কেতিয়াবা ফেমিলি মানুহ আহিবতে থাকিবলৈও এটা ৰুমটো লাগে এক্সট্ৰা হয় নহয় নিজৰ নিজৰ ৰুম দি দিয়াৰ পিছত ল'ৰা ছোৱালীক তেওঁলোকেনো ক'ত এৰিব ৰুমটো চ' মানে 4টা ৰুমটোতো লাগেই মিনিমাম আমাৰ 4টা ৰুমটো লাগিবই 6টা নহ'লেও 4টাটো মিনিমাম এইমাত্ৰ ঘৰটো চাই আহিলোঁ আৰু ঘৰটোতো পচন্দ নহ'লেই বাৰু তথাপিতো চোৱা হ'ল আৰু মানে কি এই ঘৰটোত যদি আপুনি ৰুম হিচাপে কয় বেডৰুম হিচাপে 3টা আছে আৰু ইয়াৰ প্ৰাইচটো একেই যোৱাবাৰ যোনটো ঘৰ চাইছোঁ ফাৰ্ষ্ট ঘৰ চোৱাটোৰ সৈতে একেই প্ৰাইচ হয় মানে কিন্তু মোৰ মানুহজনে কৈছে ইটো ঘৰ বুলি ইমান মস্ত ঘৰ আৰু সেইটো প্ৰাইচতে আৰু এইটো প্ৰাইচ এইটো মাত্ৰ ইমান অকণমানি 3টা বেডৰুম মোক কৈছোঁ পিছত বোলে আমি কান্দিব লাগিব মানে ঠিক নাই বোলো পিছত বোলে দুখ লাগি আছে বোলে এইটো ঘৰৰ নিচিনা নাপালোঁ বুলি তেওঁ কৈছে চাম কি হয় এতিয়া ঘৰলৈ গৈ আছোঁ আকৌ পিছত বেদিকক আনিবও যাব লাগিব ইমান ভাগৰ লাগিছে টোপনি ধৰিছে নহয় মোৰ গৰমৰ দিনত টোপনিটো বেছিয়ে ধৰে এলাহ এইদিন হোৱাও ভাল হোৱা নাই এইকেইদিন পৰা সেয়ে চাই আছোঁ কি হৈ আছে অসমত ৰাতিলৈকে চাওঁতে চকুটোবোৰ পুৰি গৈছে মোৰ যদি এনেকুৱা এটা ঘৰ পাই যে মানে খুব পচন্দ হৈছে তেওঁৰ ধৰি লওক খুব পচন্দ হৈছে মোৰো একদম বহুত পচন্দ হৈছে লগেই চব কৰিম আৰু যদি ধৰি লওক নাপালোঁ তেতিয়াতো ৰখিব লাগিব হয়তো বেবী অহাৰ পিছতো চাগে চাই থাকিব লাগিব নেক্সট ইয়াৰলৈকে এতিয়া ঘৰলৈ গৈ শুম এক ঘুমুটি মাৰি আকৌ আহিব লাগিব ভিডিঅ' আনিব যাবলৈ ইমান ভাগৰ লাগিছে আহি পাইছোঁহি ঘৰ আৰু এতিয়া গেৰাজত গাড়ী চাড়ী পাৰ্ক কৰি থওঁ তাৰপিছত শুম এতিয়া মই একদম এঘণ্টামান শুম আৰু লগতে ভিডিঅ'ক আনিব যাবও লাগিব ইয়াৰ পিছত এঘণ্টামানহে পাম সময় আকৌ আপুনি যদি সিহঁতৰ টাইমটো 5:30 হয় তাৰ পিছত যদি যে 1 মিনিট দেৰি হ'লেও পূৰা একদম ফাইন আছে ফাইনৰ ওপৰত ফাইন এঘণ্টা দেৰি হ'লে $100 হ'ব নেকি পে' কৰিব লাগিব মা ক'ব আৰু এইটো মানে একচুৱেলি কিহৰ কাৰণে এতিয়া মানুহবোৰ টাইমত আহিব চেষ্টা কৰিব সেইকাৰণে